হৈছে গায়ক গায়িকাসকল কিয়নো আকৌ আহিছে হেঁপাহৰ ৰঙালী বিহুটি বিহুটিক আদৰিবলৈ সাজু এতিয়া অসমীয়া প্ৰায় 2 বছৰে কাল কৰোণাই সকলো বিধ্বস্ত কৰাৰ পাছত সম্প্ৰতি খাম কাটিছে পৰিস্থিতিৰ এইবাৰ উলহ মালহেৰে বিহুটিক উদযাপন কৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া ইপিনে ৰঙালী বিহুৰ নিশা আৰু অধিক ৰঙীন কৰিবলৈ সাজু হৈছে আপোনাৰ মৰমৰ কণ্ঠশিল্পীসকল পিছে এইবাৰ বিহুত কোন শিল্পীৰ কিমান মাননি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ 8 পৰা 10 লাখ টকা ঠিক তেনেদৰে অংগৰাগ পাপন মহন্তৰো 8 পৰা 10 লাখ নীল আকাশ 4,50,000 টকা কুসুম কৈলাশ 3 লাখৰ পৰা 3,50,000 টকা বিপিন চাওদাং 2 লাখৰ পৰা 2,50,000 টকা দীপ্তিনা ডেকা 3 লাখৰ পৰা 3,50,000 টকা প্ৰিয়ংকা ভৰালী 2,20,000 পৰা 3 লাখ টকা সানিধ্য ভূঞা 1,50,000 পৰা 2 লাখ টকা শংকুৰাজ কোঁৱৰ প্ৰায় 3 লাখ মন্তুমণি শইকীয়া 2,50,000 পৰা 3 লাখ টকা ভৃগু কাশ্যপৰ 3,50,000 পৰা 4,50,000 টকা আচুৰ্য বৰপাত্ৰৰ 3,50,000 পৰা 4,50,000 টকা ৰমেন দানৱ 2,30,000 পৰা 2,50,000 টকা ঋদিপ ৰংকিতৰ 2,20,000 পৰা 2,30,000 টকা গীতাঞ্জলি দাসৰ 2,50,000 পৰা প্ৰায় 3 লাখ টকা গীতালী দেৱীৰ 2 লাখ টকা আনপিনে হাঁহিৰ খোৰাক যোগাবলৈ সাজু হৈছে কে মোহনো